হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক জনাম যে কলেষ্ট্ৰৰেল বঢ়াৰ লক্ষণসমূহ কি কি হয় আৰু কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণৰ বাবে আমি কি কি আহাৰ খাব লাগে। বন্ধুসকল, যদি আপোনালোকে এতিয়াও আছাম হেল্থ ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলতে থকা ৰেড কালাৰ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক, কিয়নো ইয়াত সকলো ধৰণৰ স্বাস্থ্যৰ লগত জড়িত ভিডিঅ'ৰ আপডেট দি থকা হয়। তো ফ্ৰেণ্ডছ, জানো আহকচোন কলেষ্ট্ৰৰেল বঢ়াৰ লক্ষণসমূহ কি কি। তেজত কলেষ্ট্ৰৰেল বঢ়াৰ কাৰণে শিৰা ধমনীৰ ভিতৰৰ বেৰত ক্ৰমে কলেষ্ট্ৰৰেল গোট মাৰি সঞ্চিত হোৱাক গোলযোগ বোলে। তদুপৰি শিৰা ধমনীৰ ভিতৰৰ বেৰত কলেষ্ট্ৰৰেল সঞ্চিত হোৱাৰ বাবে শিৰা ধমনীৰ ফুটাৰ আকাৰ ঠেক বা সৰু হ'বলৈ ধৰে আৰু স্থিতিস্থাপকতা হ্ৰাস পায়। এই কাৰণতে শিৰা ধমনীত হোৱা অৱৰোধৰ বাবে শৰীৰত ৰক্ত সঞ্চালন সঠিকভাৱে হ'ব নোৱাৰে, ফলত অক্সিজেনৰ অভাৱ ঘটে। সেয়েহে ভাগৰ লাগে, দুৰ্বল অনুভৱ হয়, শ্বাস-প্ৰশ্বাস ঘন হয়, হামি আহে, সামান্য পৰিশ্ৰম কৰিলে বুকু ধপধপায়, হৃদপিণ্ডৰ বিষ হয়, ফুপনি উঠে আৰু ভাগৰ লাগে। আক্ৰান্ত ব্যক্তি উচ্চ ৰক্তচাপত ভোগে আৰু শিৰা ধমনীৰ অৱৰোধ 70%ৰ বেছি হ'লেই যিকোনো মুহূৰ্ততে তেওঁ হাৰ্ট ষ্ট্ৰোক হ'ব পাৰে। এজন মানুহৰ শৰীৰত সাধাৰণতে কলেষ্ট্ৰৰেল 200 থাকিব লাগে আৰু 240তকৈ বেছি হ'লে বিপদজনক হয়। কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণৰ বাবে আমি কি কি আহাৰ খাব লাগে। আমি সামান্য সচেতন হ'লেই কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰে 1 নম্বৰত হৈছে সদায় পানী 4 লিটাৰ খাব লাগে। 2 নম্বৰত মাংস কণী নাখাব বা খালেও কমকৈ খাব। ঘিউ, মাখন, বনস্পতি ঘিউ আদি সংপৃক্ত তেল চৰ্বি নাখাব। সৰিয়হ তেল বা তিল তেল খালে কলেষ্ট্ৰৰেল নাবাঢ়ে। 3 নম্বৰত শাৰীৰিক শ্ৰম কৰিব। চাইকেল চলোৱা, সাঁতোৰ, জগিং আৰু নিয়মীয়াকৈ যোগাসন কৰাটো উপকাৰী। শাৰীৰিক শ্ৰম নকৰিলে কলেষ্ট্ৰৰেল বাঢ়িব পাৰে। 4 নম্বৰত পুৱা খালী পেটত 4 পৰা 5 ফুটা নহৰু বাকলিসহ গিলি খাব। নহৰুৰ বাকলি আৰু সাৰ অংশৰ মাজত তেল থাকে। ক্ষুদ্ৰান্তৰ নহৰু তেল শোষণ হ'ব আৰু ই তেজত থকা কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰিব। 5 নম্বৰত প্ৰতিদিনে 3 পৰা 4টা কাৰ্বাইড নিদিয়াকৈ পকোৱা কল খাব। কলত থকা মেগনেছিয়ামে শিৰা ধমনীত সঞ্চিত কলেষ্ট্ৰৰেল নাইকিয়া কৰাৰ উপৰিও তেজত থকা কলেষ্ট্ৰৰেল নিয়ন্ত্ৰিত কৰে। 6 নম্বৰত ভাত খোৱাৰ আগতে সদায় এটুকুৰা আদা খাব। 7 নম্বৰত প্ৰতিদিনে 2 চামুচ কেঁচা হালধিৰ ৰস খালে কলেষ্ট্ৰৰেল বাঢ়িব নোৱাৰে। 8 নম্বৰত এসপ্তাহত এদিন উপবাস পালন কৰিলে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ হয়। 9 নম্বৰত তেঁতেলী টেঙা খালে কলেষ্ট্ৰৰেল আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি কমে। 10 নম্বৰত ৰাতিপুৱা আহাৰ ভালকৈ খালে কলেষ্ট্ৰৰেল নাবাঢ়ে। ৰাতিপুৱা আহাৰ নাখালে বা কমকৈ খালেহে কলেষ্ট্ৰৰেল বাঢ়ে। 11 নম্বৰত ভিটামিন চি বিশিষ্ট আহাৰ তথা ফল-মূল বেছিকৈ খাব। বিলাহী, সোমথিৰা, নেমু, পালেং আদিত থকা পেকটিনে কলেষ্ট্ৰৰেল আগুৰি ৰাখি তেজত মিলিত হোৱাত বাধা প্ৰদান কৰে। 12 নম্বৰত গাজৰ আৰু বীনজাতীয় পাচলি বেছিকৈ খালে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ হৈ থাকে। তো ফ্ৰেণ্ডছ, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণৰ বাবে আহাৰ বিহাৰসমূহ ইমানেই। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।